আমাৰ এই দুজনী কি যে এই দুজনী চাল একটা এটা বিছনা দি দিছোঁ সিহঁতক পিছলে এজনী এতিয়া এটা কি বুলি নহয় এতিয়া নাখাওঁ নাকি নামটো নাজানে এইটো কথা পাইছেহি ইয়াৰ পৰা এতিয়া আমি এইটো তেজু যোৱা হাতত আমি যাম এতিয়া আৰু ৰয়িং আমি যাব ওলাইছোঁ আজি যিহেতু আমি পালোহি ফাইনেল চৌখানৰ পৰা গৈ আছোঁ আমি ৰয়িং বাকীখিনি আপোনালোকক গৈ দেখাই আছোঁ চৌখা কিমান ভিৰি ইয়াত পৰা গৈ পিনে পাবগৈ আপুনি যে আমাৰ জুবিন দা চিনেমা শ্বুটিং কৰিছে যিহেতু ইয়াতে ৰৈ ৰৈ বিনালে এটা গানৰ কাৰণে শ্বুটিং কৰিছিলে তো এইটো অকণমান দেখাবলৈ চেষ্টা কৰিম যিহেতু চিনেমাখন ৰৈ ৰৈ বিনাল এখন বহুত জেগাত ঠাইত মানে গানটো শ্বুটিং কৰিছিলে তো অলপ দেখাবলৈ চেষ্টা কৰিম তেজু আৰু ৰয়িং যোৱা ৰাস্তা হয় ইমান মজা ধুনীয়া ৰাস্তা এইটো আমাৰ ভাগিন কিবা কবি ভাগিন কিবা কবি নেকি দীঘল হ'ব পাৰে দুখটো টকাবলৈ সম্ভৱ নহয় আমি যিমান পাইছোঁ টকাইছোঁ মৰমৰ জুবিন দা আমাৰ চিনেমা শ্বুটিং কৰা যিখন দলং আছিলে সেইখন দলংখন আপোনালোকক দেখাবলৈ গৈ আছোঁ দেই আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ মৰমৰ জুবিন দা যিহেতু ৰৈ ৰৈ বিনালে গানটো শ্বুটিং কৰি গৈছিলে এই গানটোৰ দলংখন যিখন হয় আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম গল্ডেন পৰ্দা হয় সেইটো পাৰ হৈ আহিছোঁ বৰ্তমান এতিয়া राजू का होना है दिल्ली रोड पे दिल्ली बहुत बड़ा देखिए चलिए किमान भीड़ है किमान धुनिया जगह আৰু মই আহিছোঁ আগৰ পিছে বহুত বাৰ আহিছোঁ এখন নহয় আৰু এখন আছে ঐ দলংখন যিহেতু বহুত দীঘল দলং এখন হয় ইয়াতে শ্বুটিং কৰিছে জুবিন যিখন দলংখন বহুত দীঘল আছে যিহেতু हाँ एक 1:15 बजा देंगे ठीक है
এই দলংখনতে আমাৰ জুবিন দাই চিনেমাখন শ্বুটিং কৰিছিলে, যিহেতু মিছন চাইনাখনৰ দিন জ্বলে যিটো গানটো হয়, এই দলংখনতে শ্বুটিং কৰিছিলে যিহেতু। अभी कौन सा जाना है? इधर वही तो। ये तेजू लो लो 500 रुपए नहीं उठाने से ले सकता है, लेकिन मालूम नहीं कहाँ जाएगा ना। যিহেতু ইফালেতো তেজু তিনিআলিটো পাৰ হৈ লৈ ইফালে তেজু যায়, যিহেতু এইফালে ৰৈ যিহেতু মাজতে ৰখিবলগীয়া হ'ল, সেইটো গাড়ী আছে তো। যিহেতু মাজতে ৰখিবলগীয়া হ'ল, ৰখি লৈছোঁ, যিহেতু বাহিৰত যাবলগীয়া হৈছে, বহুত দূৰৰ ৰাস্তা হয়। তো এতিয়া বেছি দিন নাই আৰু পাবলৈ আমাৰ ৰয়িং টাউনখনলৈ। এইখন দেখিছেনে পাহাৰটো, ইয়াতে বৰফ পৰে। এতিয়া ইমান বৰফ নাই, মানে বৰফে একেবাৰে নাই আৰু। আজি গৰমো বহুত, দেখিছেনে পাহাৰখন যিখন দেখিছে এইটো। তো এই পাহাৰতে বৰফ পৰে। তো এইজনী ভাগিনজনী, তো আহিব সকলোৱে ৰয়িঙলৈ, কেনেকুৱা লাগে আহিব আপোনালোকে সকলোৱে ঘূৰি। আমাৰ ৰাজস্থানৰ গাড়ী হয়। তো ঠিক আছে, পিছলৈ গৈ আছোঁ, এতিয়া যাওঁ। এতিয়া আজি বৰ্তমান দেখা নাই ইয়াত, যিহেতু ইয়াতে বৰফ পৰিছিলে। আজি গৰমো বহুত, দেখিছে নাই। আহিব ঠাণ্ডা দিনত ইয়াত আহি চাব পাৰে। ইয়াত দেখিছে নাই ইমান ধুনীয়া ভাল জেগা এটা। आज तो नहीं देखा है ना बर्फ गिरने का, पहले यहाँ से देखता था ना, तो बर्फ देखा था। तो गई आছোঁ আমি ৰয়িঙলৈ। ৰয়িং যিহেতু পোৱাগৈ নাই, ৰয়িং পাবলৈ কমচে কম আমাৰ ইয়াৰ পৰা আৰু 20-25 কিলোমিটাৰমান হ'ব। তো গৈ আছোঁ আৰু আপোনালোকৰ ৰয়িং টাউনখন দেখাম আপোনালোকক। আগতে মই বহুতবাৰ আহিছোঁ যদিও মানে তেনেকুৱাকৈ ভিডিঅ' বনোৱাও নাই মই। आज যিহেতু চান্স পাইছোঁ বনাই লৈছোঁ। हमार ये आ रहा है राजस्थान से और मैं हूँ आसाम से, और ये है अरुणाचली है और ये है मेरा दीदी का बेटी है। देखा है वो लोग कैसे चल रहा है। আহিব জেগা চোৱা, বহুত ভাল জেগা এইটো। যিহেতু আমাৰ ইয়াতে জুবিন দাই বহুত চিনেমা শ্বুটিং কৰি গৈছে, অকল এটা গানত যিহেতু নহয়, বহুত গানত। মই মানে দেখিছোঁ যিটো নতুনকৈ যিখন চিনেমা আছে মিছন চাইনা, তাৰ এটা গান ইয়াতে বহুত ফেমাছ গান হয় এইটো, যিহেতু ইয়াতে শ্বুটিং কৰিব আহিছিলে। তো আপোনালোকে আহিব সকলোৱে ইয়াত চাবই। आनी तो मैं नहीं गया, लेकिन आधा तक गया है। यहाँ पे एक तो फोटो खींचेगा ना, यहाँ पे एक तो फोटो खींचेगा। তো আপোনালোকে দেখিছে এইটো কিমান ধুনীয়া জেগা ঠাই এইটো। এইটো যিহেতু সৰু দলং হয়, যিহেতু এখন ইয়াত আৰু এখন দীঘল দলং আছে। যিহেতু আমাৰ জুবিন দাও বহুত জেগাত ঠাইত ইয়াতে আমাৰ শ্বুটিং কৰিছিলে আমাৰ जुबिन दा। वीडियो बना, हाँ वीडियो बना रहा है तो यूट्यूब में डालने के लिए।
আকৌ ঐ তো আপোনালোকে দেখিছে কিমান ভাল জেগা এইটো আহিব আৰু ইমান ভাল জেগা নদীটো দেখিছে আপুনি দেখিবলৈ ডাঙৰ এইটো একো পানী নাই এইটো দেখিছেনে এইটো কিমান ডাঙৰ নদী হয় এইটো দেখিছেনে একো পানী এটোপাল নাই দেখিছেনে ইয়াতে দেখিছেনে ইমান ভাল জেগা এইটো ওচৰতে যিহেতু বৰফ পৰে আজি যিহেতু মানে ঠাণ্ডা দিন নাই আৰু গৰম দিন হ'ল যিহেতু এতিয়া বৰষুণৰ বতৰ হয় যেতিয়া ইমান হেৰি নপৰে বৰফ নাই কেতিয়াবা ডাৱৰীয়া কেতিয়াবা ঠাণ্ডা পৰিলেও তেনেকুৱাকৈ ঠাণ্ডা পৰিলেও তেনেকুৱাকৈ বৰফ পৰে ইয়াতে আহিব সকলোৱে এই পাহাৰকেইটাতে দেখিছেনে সেইকেইটাতে ধৰিব পৰা নাই এতিয়া বৰ্তমান আপোনালোকে আহিব ঠাণ্ডা ইয়াতে বৰফ পৰে আৰু দেখিছেনে ইমান ধুনীয়াকৈ সেইটো তো আজিলৈ আৰু বাকীলৈ গৈ আছোঁ আৰু পোৱাগৈ নাই এতিয়া যিহেতু ৰয়িং টাউনলৈ তো আমাৰ এইকেইটা দুটা চেলফি ফটো মাৰিবলৈ পূৰা হেৰি আছে তো আহিব সকলোৱে ৰয়িং টাউনলৈ আহোঁতে এইবিলাক জেগাবিলাক চাবহি ইমান ভাল জেগাত গৈ আছোঁ লাহে লাহে দেখিছিলে কিমান পাহাৰ জেগা তো দেখিছে কিমান ধুনীয়া পাহাৰ এখন এইবিলাকতে মানে বৰফ পৰে আৰু अभी बारिश कम हो गया हो पहले से पहले से कम है पहले तो ये भरा हुआ ही रहता था पूरा नदी देখিছেনে আজি अभी बारिश इतना नहीं है আজি যিহেতু আমি আজি যাম তো ৰয়িঙত গৈছোতে ফুৰিবলৈ কাৰণে মামা আন্টি আংকুল চবৰ লগতে গৈছোঁ সেইটো জেগাতে আমাৰ জুবিন দা মিছন চাইনাখনৰ এটা গান ৰিলিজ হৈছিলে এই দলংখনতে ওপৰতে তো মিছন চাইনাখনৰ গান এটা যিহেতু দলংখন দেখিছেনে কমপ্লিট দীঘল আছে নেকি এইখন দেখিছেনে একদম ধৰিবই নোৱাৰে মানে একদম বহুত দীঘল আছে দলংখন যিহেতু এইটো দেখিছেনে তো আপোনালোকে আহিব নামচাই হৈ ৰয়িং যিটো তেজু যোৱা ৰাস্তাটোত আপোনালোকে এখন দলংখন দেখিব আৰু ইয়াতে শ্বুটিং কৰিছে আমাৰ জুবিন দা মৰমৰ জুবিন দা যিখন মিছন চাইনা গানটোত ৰিলিজ কৰিছিলে এই গানটোতে যিহেতু শ্বুটিং কৰিছিলে আহিব দেখিছেনে কিমান ধুনীয়া পানী নদীখনো বহুত ডাঙৰ নদী হয় যিহেতু পানী বহুত চাফা আছে দেখিছেনে পানী একেবাৰে নাই এখন দেখিছেনে কিমান ধুনীয়া পানী চাফা আছে সাগৰৰ নিচিনা পানী দেখিছেনে কিমান ধুনীয়া পানী হৈ আছে এইখিনি অলপো মানে ঘোলা নাই অলপো দেখিছেনে আৰু এইফালে মানুহবিলাকে দেখিছে আমাৰ এইফালে পূৰা তো আহিব সকলোৱে উপভোগ কৰিব আহি পিনে এই দলংখনৰ ওপৰত বৰ ধুনীয়া বতাহ মাৰি আছে যিহেতু গৰম হ'লেও বতাহটো ফিল আহিছে ধুনীয়াকৈ আহিব সকলোৱে চাবহি তো ফিল্ডটোৱে মানে বৰ কেনেকুৱা লাগিছে মই নিজে ক'ব নোৱাৰিছোঁ মানে ইমান ধুনীয়া বতাহ মাৰিছে আৰু বতাহ দেখিছেনে আহিব ইমান গাড়ী ভিৰ হৈছে গাড়ীবোৰ অহা যোৱা কৰি আছে আহিব তো ইয়াৰ আমাৰ নদীখনৰ তলত যিবিলাক পানী আছে পানীটো দেখিছেনে ইমান পানী একেবাৰে নাই মানে কমচে কম ইমান ধুনীয়া এই জোখৰ ঠাইতে আমাৰ জুবিন দা মিছন চাইনাখনৰ গান এটা ধুনীয়া উপহাৰ দি থৈ গ'ল এই দলংখনতে আৰু তো আহিব সকলোৱে क्या बोला ये है राजस्थानी तो इसके लिए आप ये इस बीच के लिए आप क्या बदलेगा ब्रिज के लिए बोला ये अरुणाचल के लिए सुविधा हो गई अच्छा है ना के लिए आने जाने हाँ तो इसके लिए आने के लिए आप क्या कहेंगे ऐसा है ना पहले तो नदी में ऐसा आते थे
नाव में आते थे तो बहुत तकलीफ होता था, हाँ लेकिन ठीक अभी है ठीक सब कुछ सुविधा हो गया। हाँ प्रोग्रेस पे अभी अरुणाचल बहुत प्रोग्रेस में है, हाँ नहीं इसमें तो इसके लिए बहुत अच्छा है, घूमने के लिए भी जगह बहुत अच्छा है। बहुत अच्छा है। तो आइए आप लोग भी आइए देखने के लिए। ये भैया आ रहा है आपका राजस्थान से आ रहा है, लेकिन हम लोग के साथ में अभी साथ में बैठा है। तो थोड़ा ये नाम से ये रोइंग में थोड़ा काम के लिए आया था हम लोग भी। देखिए कितना गाड़ी आ रहा है, और ये हम लोग को दोनों हीरोनी आ रहा है। एक वो शिल्पा मैम है, ये आशीष जा रहा है, देखा है वो लोग फोटो खींचने के लिए पूरा रेडी हो रहा है। जल्दी जल्दी खींचो, धूप है। देखिए आज के लिए इतना ही काफ़ी है, आप लोग को दिखा दिया है। और ये आइए अरुणाचल घूमने के लिए आ जाओ, रोइंग में आ जाओ। ये आप नामसा से आने से आपको ये मिलेगा आपका ये तो पायो नहीं रोइंग टिनियाली ले। हाँ मैं कम आया हूँ मैं। जो हाँ? कहाँ पे हो आप? जीएमपी स्कूल रोइंग की तरफ। रोइंग है ना। आप अभी कहाँ पर है? मैं अभी मेका कहाँ जगह? है कहाँ पर जगह? जगह मेका है, अपना तेल पंप है ना, क्या? ये गेट अपना गेट का रोइंग गेट गेट है ना, मेऊ का गेट। वो बॉर्डर में अरुणाचल का असम का बॉर्डर है। अच्छा इधर में है। नहीं वो बॉर्डर नहीं है, ये अपना ये रोइंग का रोइंग जो वाला, वेलकम रोइंग टू वाला रोइंग लिखा है ना वो। रुको मैं आ गया। इधर ही हो क्या? और ठीक है, तो हम ये होटल के पास में। तो যেহেতু রোইং টাউনলৈ ওয়েলকাম টু রোইং লিখা আছে, যেতিয়া রোইং টাউনলৈ সোমাব লাগিব যিহেতু। যিহেতু ৰয়িং পালোঁহি, এতিয়া আৰু ইয়াত মানুহজনৰ কাৰণে ৱেইট কৰিবলগীয়া হৈছে। আহি লওক, তাৰপিছত গৈ আছোঁ দেই আপোনালোকক দেখাবলৈ। हाँ? ये बेटा कहाँ खाएगा? आगे खाएगा। हेलो, हाँ महावीर जी, मैं अटे थाने एक नंबर दूँ है तो मेऊ के माँ ने बोरिंग तो स्कूल बतावे, स्कूल आ रहा है। नहीं मेऊ नहीं, रोइंग के माँ ने बतावे। हाँ टाउन में जो आप बाईपास का रास्ता नहीं मायनो है, अटे स्कूल बतावे, स्कूल तो हम बात करेंगे। তো সেইটোৱে আমাৰ আৰু আজি যাত্ৰাটো হৈছিলে। ঠিক আছে, গৈ আছোঁ বোলক। আহিব সকলোৱে নামচাইলৈ আৰু তেজুলৈ আহিব, ৰয়িংলৈ আহিব, উপভোগ কৰিব। এতিয়া আমাৰ ড্ৰাইভাৰ চেঞ্জ হৈ গ'ল, আংকুলে চলাই আছে। চাওঁ, এইটো হেণ্ডিমেন বনি গ'ল। তো দেখিছে আপোনালোকে, এতিয়া ড্ৰাইভাৰ চেঞ্জ হৈ গ'ল আমাৰ। चला के अभी थोड़ा थक गया हो, बेसिकली छोड़ दिया है, अभी वो चला जा रहा है। तो ये हम लोग दोनों देखा है कितना राजा रानी जैसा बैठ रहे हैं हम लोग, ये देखा है ना, ये कितना ये देखो तो कैसे बैठा है, देखिए रानी जैसा है हम लोग।
जाओ नामसाई जेजू घूमने के लिए। तो मेरे साथ आने के लिए कमेंट करो, तो मैं मैसेज करेगा आप लोग को भी लेके आने के लिए कोशिश करेगा। और कितना अच्छा लगा है वो भी बोलो। तो आइए। एकदम अच्छा है, अच्छा ही नहीं है। वो बोला है जुबिन दा का एक तो गाना बनाया था यहाँ पे, आप लोग आइए देखने के लिए। मैं वीडियो करूँ। तो ये अभी कैमरा पकड़ेगा, तो सीधा पकड़ो ना, ऐसे नहीं है, सीधा ऐसे पकड़ो। ऐसे तो अच्छा नहीं है ना। तो आइए आप लोग सब लोग देखने के लिए आ जाओ। ये नामसाई से जो जेजू जाने वाला रास्ता है, यहाँ नहीं पहुँचने से पहले इसको मिलता है। उसको आप एक बार खड़ा होके देखो और कितना अच्छा लगता है और कितना बढ़िया हवा मारा है। आप लोग आइए देखने के लिए। पूरा हीरो हो रहा है। आज के लिए इतना ही काफ़ी है। आप लोग को फिर दूसरा दिन मिलेगा, आज इतना ही काफ़ी है। थैंक यू सो मच। और अच्छा लगेगा तो कमेंट करो।